শংকৰদেৱ আহৰণিৰ গৰ্ভ ভাগ ভাগ হ'ল ধৰ্ম ঠাল ঠেঙনি বাঢ়িল ধৰ্ম তেনেহ'লে গুৰুজনাই এক কৰা মহান মিলন ভূমিত আজি কিয় বিভেদৰ ছবি শংকৰদেৱ গোলা গয়
নাম কীৰ্তন ভাগৱত পাঠৰ সময়ত ভকত সমাজৰ মাজত খণ্ডযুদ্ধ কোনোৱে কয় সঁচা ধৰ্ম ৰক্ষা কৰিবি কোনোৱে মনৰ আগত মাতাল হৈ কয় ধৰ্ম কৰি কি লাভ নাই জাতি নাই মাটি নাই ধৰ্ম নহয় সেই মহান ভক্ত সমাজ সকলো আছে ধৰ্ম আছে বিজ্ঞান আছে চাকি তেল ধূপ সলিতা সকলো আছে মাথো মিলা প্ৰীতিহে কমি গৈছে আমি নিজেহে ভাগ হৈছোঁ গুৰুজনাই এক কৰি গৈছে ঠাল ঠেঙুলি আমিহে বনাইছোঁ Thank you.
কোনোৱে শ্ৰীমন্ত শংকৰদেৱ বঁটা গ্ৰহণ কৰিছে, কোনোৱে শংকৰদেৱ বিদ্যা নিবেদন কৰিছে, কিন্তু আজি নৱপ্ৰজন্মই শংকৰদেৱৰ বিষয়ে কিমান জানে? কোনো কোনো ঠাইত অবিৰত ভাগৱত পাঠ হৈছে, কিন্তু ভকত সমাজ বৰ কম। কোনো কোনো ঠাইত শংকৰদেৱৰ জন্মজয়ন্তী পাতিছে, সময়ক ধৰি সকলো আঁতৰি গৈছে, মাথো কেইজনমান বৃদ্ধ ভকতহে ৰৈ আছে। শংকৰদেৱক চিনি নোপোৱা সেই মহান সমাজক মনত পেলাই দিব খুজিছোঁ। ধৰ্ম নহ'লে সমাজ নহয়, ধৰ্ম নহ'লে বিজ্ঞান নহয়, ধৰ্ম নহ'লে আমিবোৰ সঁচাই আদি মানৱ হ'বলৈ বেছি পৰ নালাগিব সেই মহান ধৰ্মপ্ৰাণ সমাজ। আহক আকৌ এবাৰ শংকৰদেৱক শুৱনি চাওঁ। জগতগুৰু চিনি নেপায় অসম মুলুকৰ বাহিৰে, ব্যথা ভৰা কৰুণ কাহিনী নোলাল আজি